আজিৰ ভিডিঅ'টোত আমি অসম আন্দোলনৰ বিষয়ে পঢ়িম। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কিমান চনত অসম আন্দোলন হৈছিল? ইন হুইচ ইয়াৰ ডিড দ্য আছাম মুভমেণ্ট টেক প্লেচ? অপশ্যন এ 1979, অপশ্যন বি 1985, অপশ্যন চি 1989, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1979 চনত। 2 নম্বৰ প্ৰশ্নটো হৈছে অসম আন্দোলনত প্ৰথম শ্বহীদ কোনে হৈছিল? হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টাৰ ইন দ্য আছাম মুভমেণ্ট? অপশ্যন এ পিয়লি ফুকন, অপশ্যন বি পিয়লি বৰুৱা, অপশ্যন চি খগেশ্বৰ তালুকদাৰ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি খগেশ্বৰ তালুকদাৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত অসম চুক্তি স্বাক্ষৰ হৈছিল? ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম একৰ্ড চাইন? অপশ্যন এ 1979 চনৰ 15 আগষ্ট তাৰিখে, অপশ্যন বি 1985 চনৰ 15 আগষ্ট তাৰিখে, অপশ্যন চি 1949 চনৰ 15 আগষ্ট তাৰিখে, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1985 চনৰ 15 আগষ্ট তাৰিখে। 4 নম্বৰ প্ৰশ্নটো হৈছে অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এট দ্য টাইম অফ চাইনিং দ্য আছাম একৰ্ড? অপশ্যন এ ৰাহুল গান্ধী, অপশ্যন বি ৰাজীৱ গান্ধী, অপশ্যন চি ইন্দিৰা গান্ধী, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজীৱ গান্ধী। 5 নম্বৰ প্ৰশ্নটো হৈছে অসম চুক্তি ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন কৰা হয়? হুইচ ৰিফাইনেৰী ৱাজ এষ্টাব্লিছড এজ এ ৰিজাল্ট অফ আছাম এগ্ৰিমেণ্ট? অপশ্যন এ নুমলীগড় তেল শোধনাগাৰ, অপশ্যন বি ডিগবৈ তেল শোধনাগাৰ, অপশ্যন বি চি নুনমাটি তেল শোধনাগাৰ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নুমলীগড় তেল শোধনাগাৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে অসম চুক্তি ফলস্বৰূপে কোনটো প্ৰতিষ্ঠান স্থাপন কৰা হয়? হুইচ ইনষ্টিটিউশ্যন ৱাজ এষ্টাব্লিছড এজ এ ৰিজাল্ট অফ আছাম একৰ্ড? অপশ্যন এ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, অপশ্যন বি মাধৱদেৱ কলাক্ষেত্ৰ, অপশ্যন চি ৰবীন্দ্ৰ ভৱন, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে 1995 চনত অসমত কোনটো ৰাজনৈতিক দল শাসনলৈ আহিছিল? হুইচ পলিটিকেল পাৰ্টি কেম টু পাৱাৰ ইন আছাম ইন 1985? অপশ্যন এ অসম জাতীয় পৰিষদ, অপশ্যন বি অসম গণ পৰিষদ, অপশ্যন চি কংগ্ৰেছ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসম গণ পৰিষদ। 8 নম্বৰ প্ৰশ্নটো হৈছে অসম চুক্তিৰ 6 নং দফাৰ কাৰ্যকৰী কৰাৰ বাবে গঠন কৰা কমিটিখনৰ কোনে প্ৰধান নেতৃত্ব প্ৰদান কৰিছিল? হু ৱাজ দ্য চিফ লিডাৰ অফ দি কমিটি ফ্ৰম টু ইমপ্লিমেণ্ট আৰ্টিকল 6 অফ দি আছাম একৰ্ড? অপশ্যন এ ন্যায়াধীশ বি কে শৰ্মা, অপশ্যন বি ৰঞ্জন গগৈ, অপশ্যন চি ন্যায়াধীশ পি কে গোস্বামী, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ন্যায়াধীশ বি কে শৰ্মা। 9 নম্বৰ প্ৰশ্নটো হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা আৰম্ভ কৰা বিদেশী বিৰোধী অভিযানত কোনে নেতৃত্ব প্ৰদান কৰিছিল? হু লিড দ্য এণ্টি ফৰেনাৰ কেম্পেইনিং লঞ্চ বাই দ্য aasu? অপশ্যন এ তৰুণ গগৈ, অপশ্যন বি লুৰিণজ্যোতি গগৈ, অপশ্যন ডি প্ৰফুল্ল কুমাৰ মহন্ত, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰফুল্ল কুমাৰ মহন্ত।